মোক পোহৰ লাগে। গৈ আছোঁ মই মোৰ আশাৰ প্ৰাপ্তি বিচাৰি। কৃষ্ণ একাদশীৰ নিশা পোহৰ নথকা এঙাৰ বৰণীয়া বাটত। লৈ গৈছোঁ ধিমিক ধামাককৈ জ্বলি থকা এটা মৃদু পোহৰৰ চাকি। একেৰাহে জ্বলি থাকিবলৈ সিটো নহয় অনিৰ্বাণ। জ্বলি থকা চাকি মাজ বাটতে নুমাল। চাৰিওফালে ফৰিঙৰ মাত, বাটৰ কিনাৰত কুকুৰৰ চিঞৰ, সৌ দূৰণিত শিয়ালৰ। মই স্তব্ধ হৈ ৰওঁ। এই আন্ধাৰ নিশা মোৰ বাবে কোনো ৰৈ থকা নাই ৰাস্তাৰ কাষে লগাই দিবলৈ দীপমালা। আকাশৰ জোনৰ এতিয়া চমক নাই। বেলিটোকো ধৰি টানি অনাৰ মোৰ ক্ষমতা নাই। হয়তো ৰ'ব লাগিব মই বেলিৰ অপেক্ষাত। মোক পোহৰ লাগে।